নিজৰ দায়িত্ব পালন কৰিছে আৰু লগে লগে আমাৰ বাকী যিখিনি মন্ত্ৰী আছে বিধায়ক আছে তেখেতসকলে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আমাক ধন্য কৰিছে আৰু এটা অন্যান্য মৰ্যাদা প্ৰদান কৰাত মুখ্যমন্ত্ৰী নিজেও আহিম বুলি কৈছে। মুখ্যমন্ত্ৰী নিজেও আহিব। মুখ্যমন্ত্ৰীয়ে তেখেতে 8 তাৰিখে আমাৰ স্কুলত আৰু তাৰ আগদিনাখন 7 তাৰিখে আমাৰ আমি নিজেই মাতিবলৈ গৈছোঁ। ক'ত আছে বা লোক আছে সমস্ত লোকেই জাতি জনগোষ্ঠীৰ বিভিন্ন লোকেই এইখন অধিৱেশনত আহিবৰ কাৰণে এইখন অধিৱেশন উপভোগ কৰিবৰ কাৰণে তেখেতসকলে প্ৰাণপণে চেষ্টা কৰি থাকে আৰু তেখেতসকলৰ ইচ্ছা যে বছৰৰ আৰম্ভণিৰ পৰাই এই বছৰ এই অধিৱেশনৰ শেষ হোৱাৰ পিছদিনাখনৰ পৰাই তেখেতসকলে বহুত মানুহ আছে প্ৰস্তুতি চলাই থাকে। আমি অধিৱেশনলৈ যাম অধিৱেশনলৈ যাম আৰু যোৰহাট জিলা এইবাৰ অনন্য ৰূপত এই অধিৱেশনখন সজাই পৰাই তুলিছে। আপোনালোকে দেখিলে চাব পাৰিব। আপোনালোকে মই ইতিমধ্যে এটা শিবিৰৰ সন্মুখতে আছোঁ। আমাৰ ভকতসকল থাকিব পৰা শিবিৰৰ সন্মুখত আছোঁ। এই শিবিৰটো কিমান সুন্দৰকৈ নিৰ্মাণ কৰিছে আপোনালোকে দেখিছে। ইয়াত মই ভাবোঁ ভকতসকলে আহি কোনো ধৰণৰ কষ্ট নাপায়, খুব আনন্দত আৰু উৎসাহত থাকিব আৰু আমাৰ ভকতসকলে কেতিয়াও কোনো কাৰণতে কষ্ট পাইছোঁ বুলি কেতিয়াও নকয় আৰু তেখেতসকলে মাটি বালি থাকিয়েই যথেষ্ট আনন্দ অনুভৱ কৰে আৰু আমি আশা ৰাখিছোঁ এইখন অধিৱেশনে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি দৰ্শন আছে, মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি ধৰ্ম আছে, সাহিত্য সংস্কৃতি, গীত নাট্য বাদ্য এই গোটেইখিনিকে শুদ্ধ ৰূপত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱাত সহায় কৰিব আৰু আমি আশা ৰাখিছোঁ আমাৰ বিভিন্ন ঠাইৰ পৰা যিসকল লোক আহিব, অতিথি আহিব, তেখেতসকলেও তেনেধৰণৰ কিছু মানসিক প্ৰস্তুতি চলাই আছে। ইতিমধ্যে আমাৰ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এগৰাকী প্ৰবক্তা ইয়ালৈ আহিব। তেখেতে আমাৰ লগত যোগাযোগ কৰি আছে আৰু কেইবাখনো ৰাজ্যৰ পৰা আমাক কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আমি যোৰহাট জিলা শাখাই এইবাৰ অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু আমি ইতিমধ্যে পতাকা আমি মূল ৰঙিয়াৰ পৰা আমি গ্ৰহণ কৰিছোঁ আৰু সেই পতাকা গ্ৰহণ কৰাৰ সময়তে আমাৰ যোৰহাট জিলাৰ ভকতসকলে খুব উৎসাহেৰে পতাকা লৈ আহিছে আৰু এতিয়া আমি পৰ্যায়ক্ৰমে আমি লাইখুটা স্থাপন কৰিলোঁ আৰু আমি নামঘৰ প্ৰতিষ্ঠা কৰিলোঁ। এনেদৰে আমি বিভিন্ন কাম কৰি অধিৱেশনৰ এতিয়া শেষ অৱস্থাত আমি উপনীত হৈছোঁহি। আমি আশা ৰাখিছোঁ যে আপোনালোকৰ সহায় সহযোগিতা উপস্থিতিয়ে আমাক বাধিত কৰিব আৰু লগতে মই এইখিনিতে সুবিধা পাই আমাৰ যি সাংবাদিকসকল আমাৰ যোৰহাট জিলাৰ হওক, গোলাঘাট জিলাৰ হওক, যিসকল সাংবাদিকসকলে আমাৰ এই অধিৱেশনৰ বাৰ্তা আমাৰ অসমলৈ বিয়পাই পৰাত যি সহায় সহযোগিতা আগবঢ়াইছে তেখেতসকললৈ মই সদায় কৃতজ্ঞ হৈ থাকিম, কৃতজ্ঞতা জনাইছোঁ। কিমান মানুহ উপস্থিত হ'ব বুলি আপোনালোকে আশা কৰে? আমাৰ অধিৱেশনত প্ৰায় ৪০ লাখ ভক্তৰ ইয়াত সমাৱেশ হ'ব। ৪০ লাখ ভক্তক আমি সেৱা ধৰিবৰ কাৰণে আমি আগ্ৰহী হৈ আছোঁ। কিমান প্ৰস্তুতি কেনেকুৱা? আপুনি কিমান মানুহে আপোনালোকৰ কাম কৰি আছে? প্ৰস্তুতি আমাৰ ইতিমধ্যে ভোজনালয় নিৰ্মাণ সমাপ্ত হৈছে আৰু ভোজনালয়ত আমাৰ যি খাদ্য ব্যৱস্থা কৰিব লাগে আমি এই খাদ্যসমূহ ব্যৱস্থা কৰিছোঁ, খৰি ব্যৱস্থা কৰিছোঁ, যাৱতীয় যিমান ব্যৱস্থা হয় আমি এইটো এতিয়া আমি এসাঁজত আমাৰ ২০,০০০ মানুহে আমাৰ অংশগ্ৰহণ কৰিব পাৰিব আৰু তাৰ কাৰণে আমি কৰ্মীসকলক আমি দায়িত্ব দিছোঁ। কিমান চৌকা আছে? আমাৰ ২০০টা চৌকা আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। কিমান স্বেচ্ছাসেৱকে? স্বেচ্ছাসেৱক প্ৰতিদিনে প্ৰায় ১,০০০ৰ ওপৰত থাকিব। কিমানে কাম কৰি আছে এতিয়া? কাম এতিয়াতো আমাৰ প্ৰায় ৪-৫ হাজাৰ মানুহ। আৰু আমাৰ যোৰহাট জিলাৰ সেৱা বাহিনী আৰু অন্য জিলাৰ সেৱা বাহিনীসকলেও আহি আমাৰ এই কাম কাজত সহায় কৰিছে। আমাৰ এই কাম কাজত সহায় কৰিবৰ কাৰণে কাষৰীয় গোলাঘাট জিলা, বোকাখাট জিলা, ধনশিৰি জিলা, শিৱসাগৰ, মাজুলী এইসকল ভকতেও আহি আমাক কামত সহায় কৰিছে।